কংগ্ৰেছ জিকিছিল এটা নগাঁও যিটো মুছলমান ৰাইজৰ ভোটত জিকিছিলে এটা হ'ল কলিয়াবৰ সেইটো ঢিংলুকুহিৰ মুছলমান ৰাইজৰ ভোটত জিকিছিলে আৰু এটা বৰপেটা কিন্তু বৰপেটা আপোনালোকে জানে বৰপেটা বাগবৰৰ মুছলমান ৰাইজৰ ভোটত জিকিছিল আৰু বিধানসভাত তেওঁলোকে যিমানকেইটা সমষ্টিত জিকিছিল আজি আমাৰ মঙলদৈ কওক বা বটদবাই কওক য'ত য'ত জিকিছিল আমাৰ বকুৱে কওক য'ত য'ত কংগ্ৰেছ জিকিছিলে মুছলমান ভোটতহে জিকিছিলে এইটো সঁচা কথা মুছলমান ভোট য'ত নাই কংগ্ৰেছ জিকিব পৰা নাছিলে যোৱাবাৰ 4-5টাত জিকিছিল অহাবাৰটো কংগ্ৰেছে এটাও মুছলমান মানুহ নাথাকা সমষ্টিত জিকিব নোৱাৰে আৰু আবাৰ আপোনালোকে চাব অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 17-18টা সমষ্টিত অসমত জিকিব আৰু লোকসভা নিৰ্বাচনত খুব বেছি যদি জিকে এটা সমষ্টিত জিকিব কংগ্ৰেছ নাইকিয়া হৈ যাব নগাঁও 24জনৰ নাম লাগিলে কিন্তু সকলোখিনি পৰ্যায়ক্ৰমে চলি আছে নগাঁও একেবাৰে নহয় দুৰ্নীতিৰ বিৰুদ্ধে আমি অতি কঠোৰ আৰু দুৰ্নীতি যোনে যোনে কৰিছিলে বক্ৰপথৰে যোনে যোনে চাকৰি লৈছিলে মই ইমান নাজানো যিসকলে এনকুৱাৰী কৰি আছে কিন্তু চৰকাৰখন নিৰ্দিষ্ট এটা গতিৰে চলি আছে যে দুৰ্নীতিৰ লগত আপোচ কৰা নগাঁও আসনখনত কংগ্ৰেছৰ টনা আজোৰা লাগি আছে বৰ্তমান মানে কিয় টনা আজোৰা লাগিছে নগাঁও আসনখনত মুছলমানৰ সংখ্যা বেছি বেলেগ সমষ্টিত তেওঁলোকৰ কেণ্ডিডেট নাই যোৰহাটত তেওঁলোকৰ কেণ্ডিডেট নাই আপুনি কি কয় ডাঙৰীয়া BPF দলৰ তেওঁ মানে সুপ্ৰিমো তেওঁ কৈ আছে আমিও শুনি আছোঁ এতিয়া বহুত নিৰ্বাচনলৈ আৰু হয়তো 4 মাহ 5 মাহ হাতত সোমাই আছে গতিকে ৰাজনৈতিক সমীকৰণবিলাক সলনি হোৱা বস্তু আজি যিটো ভাবিছে সেইটো কাইলৈ থাকিব এনেকুৱা নহ'বও পাৰে আৰু আমি আশা কৰিম আমাৰ বিশ্বাস যে হাগ্ৰামা ডাঙৰীয়াই BPF দলে BTCত শান্তি আৰু উন্নয়ন প্ৰতিষ্ঠাৰ বাবে তেখেতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰিব স্যার আপনার দেখা পালো আর লাস্ট কথা প্রশ্ন করো মানে এবার মানে পিপল লোক মানে মিত্র জন নেখিলি বলে শুনা পাইছো স্যার এই ক্ষেত্রে আপনি কি করেন বিজেপি দলে নেখিলি বলে মিডিয়ার মানে ক'ত শুনিছে প্ৰথমতে আপুনি ক'ত শুনিছে মিডিয়ার মানে এনেকৈ হাইলাইট হৈ আছে স্যার দুদিন আগত চকুৰালে কৈ আছে মানে বিজেপি দলে নেখিলি বুলি কৈছে পিপল লোকৰ মানে মিত্র নেখিলি বুলি কি কৈছে আপুনি এতিয়ালৈকেতো আমি শুনাই নাই এইবিলাক কথা আমিতো UPPL BJP একেলগে আমি আছোঁ একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আমি এনেকুৱা সমাহমিতিবিলাক পাতি আছোঁ জইন কৰিছোঁ বুজা নাই জইন কৰাই আছোঁ BPFৰ পৰা